নমস্কাৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ষষ্ঠ ষান্মাসিকৰ যিখন ডিচিপ্লিন স্পেচিফিক ইলেক্টিভ পেপাৰ অসমৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাস, তাৰ আমি প্ৰথম যিটো অধ্যায় প্ৰাচীন অসমৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাস, সেই অধ্যায়টোৰ সম্পৰ্কে কেতবোৰ আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াত প্ৰথমতে আছে প্ৰাচীন অসমত জাতি প্ৰথাৰ বিকাশ, সামাজিক শ্ৰেণী আৰু বৃত্তিধাৰী গোটসমূহ। এই গোটটোৰ সম্পৰ্কে আজি আমি আলোচনা কৰিম। ইয়াত উল্লেখ কৰিবলৈ ওলাইছোঁ যে প্ৰাচীন অসমত জাতি প্ৰথাৰ বিকাশ, সামাজিক শ্ৰেণী আৰু বৃত্তিধাৰী গোটসমূহ। আমি যদি প্ৰাচীন কামৰূপৰ জাতি গঠন প্ৰক্ৰিয়া বা এই প্ৰাচীন কামৰূপলৈ কোন সময়ত কেনেকৈ বিভিন্ন জনগোষ্ঠীসমূহৰ আগমন ঘটিছে সেই সম্পৰ্কে অধ্যয়ন কৰোঁ, তেতিয়া আমি দেখিম যে অনাদিকালৰ পৰাই প্ৰব্ৰজনৰ জৰিয়তে মানুহে ঠাই বিশেষে মিশ্ৰিত সংস্কৃতিৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে। প্ৰাচীন ব্ৰহ্মপুত্ৰ উপত্যকাও ইয়াৰ ব্যতিক্ৰম নাছিল। নেগ্ৰিট, অষ্ট্ৰলয়ত, মংগোলয়ত আৰু আলপাইনসকল বিভিন্ন সময়ত এই ভূখণ্ডলৈ আগমন ঘটিছিল আৰু পাৰস্পৰিক আন্তঃসমন্বয়ৰ ফলতে সংমিশ্ৰিত সংস্কৃতিৰ বিকাশ ঘটিছিল। আৰু এই বিভিন্ন সময়ত অসমলৈ প্ৰব্ৰজিত গোষ্ঠীসমূহৰ কথা আমি আলোচনা কৰোঁতে প্ৰথমতে আহিব নেগ্ৰিটসকল। নেগ্ৰিট উপাদান ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰ্বতীয়া জনসাধাৰণৰ মাজত প্ৰাৰম্ভিক কালৰ পৰাই বৰ্তি আছিল। জনগোষ্ঠীসমূহৰ নৃতাত্ত্বিক অধ্যয়ন আৰু বস্তুগত সংস্কৃতিয়ে গতানুগতিক বংশগত চৰিত্ৰৰ উপস্থিতিৰ পিনে আঙুলিয়াই দিয়ে। এই নেগ্ৰিটসকলৰ কথা যদি আমি আলোচনা কৰোঁ, তেতিয়া দেখিম যে নেগ্ৰিটসকলৰ মূল বাসস্থান আছিল আফ্ৰিকা। আফ্ৰিকাৰ পৰা তেওঁলোকে আৰৱ, বেলুচিস্তান উপকূল অঞ্চল আৰু ইৰাণ হৈ ভাৰতত প্ৰৱেশ কৰি পৰৱৰ্তী সময়ত প্ৰাচীন কামৰূপৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰিছিল। ইতিহাসবিদ B.S. গুহই 1931 চনত ভাৰতবৰ্ষৰ লোকপিয়লৰ কথা উল্লেখ কৰি কৈছে যে ভাৰতবৰ্ষৰ 6টা মুখ্য প্ৰজাতিৰ ভিতৰত নেগ্ৰিটসকল অন্যতম। সেই মুখ্য প্ৰজাতিকেইটা হ'ল নেগ্ৰিট, অষ্ট্ৰলয়ত, মংগোলয়ত, ভূমধ্যসাগৰীয়, পশ্চিম বেচিচেফেল আৰু নৰ্ডিক, এইকেইটা ভাগ। ইয়াৰ পাছত আহিব অষ্ট্ৰলয়তসকল। অষ্ট্ৰলয়তসকলৰ কথা যদি আমি আলোচনা কৰোঁ, তেতিয়া অষ্ট্ৰলয়তসকলৰ দক্ষিণ ভাৰতক প্ৰাক দ্ৰাবিড়িয়ান বুলি জনা যায়। আনহাতে অষ্ট্ৰলয়তসকলৰ কথা আলোচনা কৰি ইতিহাসবিদ S.K. চেটাৰ্জীয়ে এইদৰে মত পোষণ কৰিছে, কেনেকৈ যে অষ্ট্ৰিক নামেৰে জনাজাত ভাষিক গোষ্ঠীটো প্ৰটো অষ্ট্ৰলয়ত আৰু তেওঁলোকৰ বংশোদ্ভৱৰ সৈতে জড়িত। এতিয়া এই অষ্ট্ৰলয়তসকলৰ পাছতে আহিছে মংগোলয়তসকল। আমি যদি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীসমূহক ব্যাখ্যা কৰোঁ, তেতিয়াহ'লে মংগোলয়তসকল অন্যতম। এই মংগোলয়তসকল আচলতে কেইবাটাও ভাগত ভাগ কৰিব পাৰি। তেওঁলোকৰ শাৰীৰিক বৈশিষ্ট্য এনেকুৱা যে সাধাৰণতে মংগোলয়তসকল মুগা হালধীয়া বৰ্ণৰ ছাল, সমান অসমান মূৰ আৰু বহল মুখমণ্ডল বিশিষ্ট। এই কথাটো চোৱা উচিত। আচলতে মংগোলয়তসকলৰ প্ৰাচীন বাসস্থান আছিল উত্তৰ পশ্চিম চীনৰ ইয়াংছেকিয়াং আৰু হুৱাংহুৰ উচ্চ অঞ্চল। ইয়াতে তেওঁলোকে বাস কৰিছিল আৰু খুব সম্ভৱ খ্ৰীষ্টপূৰ্ব 2000ৰ পৰা এই অঞ্চলৰ লোকসকল, মানে উত্তৰ পশ্চিম চীনৰ লোকসকল অসম আৰু ম্যানমাৰৰ পৰ্বত অংশলৈ প্ৰব্ৰজন কৰিছিল। এইটোৱে হ'ল
যিসকল মংগোলয়ত সেই মংগোলয়তসকলৰ আগমনৰ ইতিহাস। ইয়াৰ পাছতে আছে ভূমধ্যসাগৰীয় জাতি। এই ভূমধ্যসাগৰীয় যিসকল জাতি, সেই জাতিৰ লোকসকলৰ যিটো শাৰীৰিক বৈশিষ্ট্য বা নৃতাত্ত্বিক বৈশিষ্ট্য সেইটো হ'ল মূৰৰ আকৃতি দীঘল আৰু ঠেক, মুখমণ্ডল ঠেক আৰু কপোলাস্থিত ভিতৰলৈ সুমোৱা। ইয়াৰ পাছতে আহিছে আলপাইন বা আৰ্মেনয়েড সেইসকল। ইতিহাসবিদ কনকলাল বৰুৱাৰ মত অনুসৰি বৈদিক আৰ্যসকলৰ সমাগমৰ আগতে আলপাইনসকলে পূব ভাৰতৰ সংস্কৃতি আৰু সভ্যতালৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। এইটো ইতিহাসবিদ KL বৰুৱা বা কনকলাল বৰুৱাই এইদৰে কৈছে। আৰু এটা কথা মনত ৰাখিব লাগিব যে এই আলপাইনসকলক যিটো জনগোষ্ঠী, এই আলপাইন জনগোষ্ঠীসকলৰ ভিতৰত অসমৰ কলিতাসকল অন্যতম বুলি কেতবোৰ ইতিহাসবিদে বা নৃতাত্ত্বিকে এই সম্পৰ্কে উনুকিয়াব খোজে। ইয়াৰ পাছতে আহিলে ইণ্ডো আৰ্যসকল আহিছে। প্ৰাচীন কামৰূপৰ যি সমৃদ্ধিশালী সংস্কৃতি, সেই সংস্কৃতিক সৰহ কৰিছে ইণ্ডো আৰ্যসকলৰ আগমনে। ইণ্ডো আৰ্যসকলৰ সম্পৰ্কে ইতিহাসবিদ SK চেটাৰ্জীয়ে মত পোষণ কৰিছে আৰু তেওঁ কৈছে যে ইণ্ডো আৰ্যসকল খ্ৰীষ্টপূৰ্ব 700 উত্তৰ বিহাৰলৈ আগমন ঘটিছিল আৰু বিভিন্ন সময়ত তেওঁলোকে পূব দিশে গতি কৰিছিল। প্ৰাচীন আৰ্যসকলৰ সৈতে কামৰূপৰ সুসম্বন্ধ আছিল। কালিদাসৰ ৰঘুবংশত, কালিকা পুৰাণত এই ইণ্ডো আৰ্যসকলৰ কেতবোৰ প্ৰমাণ আছে বুলি SK চেটাৰ্জীয়ে কৈছে। আনহাতে ভাস্কৰ বৰ্মনৰ ডুবি আৰু নিধানপুৰ তাম্ৰলিপিত খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত কামৰূপত ইণ্ডো আৰ্যসকলৰ উপস্থিতি সম্পৰ্কে লিপিবদ্ধ আছে। এতিয়া কথাটো হ'ল কি, কৃষিভিত্তিক প্ৰাচীন কামৰূপৰ সমাজ ব্যৱস্থাৰ সম্পৰ্কে এখন নিতুল ছবি দাঙি ধৰিবলৈ ঐতিহাসিক সমলসমূহ পৰ্যাপ্ত নহয়। কিন্তু যিখিনি অনুদান লিপি আছে, তাম্ৰলিপি আছে, সেই তাম্ৰলিপিসমূহৰ সহায়তো অসমৰ যি প্ৰব্ৰজন, অসমলৈ হোৱা যি প্ৰব্ৰজন, সেই সম্পৰ্কে ইতিহাসবিদসকলে কেতবোৰ তথ্য নিৰ্ণয় কৰিবলৈ চেষ্টা চলাইছে। এতিয়া এই যে ইতিহাসবিদসকলে বিভিন্ন সময়ত অসমলৈ প্ৰব্ৰজন কৰা যিসকল জনগোষ্ঠী, সেইসমূহৰ কথা আলোচনা কৰিছে, সেই আলোচনাৰ সমসাময়িকভাৱে এটা বিশেষ আলোচনা হ'ল, সেইটো হ'ল প্ৰাচীন অসমত জাতি প্ৰথাৰ বিকাশ। কিদৰেনো প্ৰাচীন অসমত জাতি প্ৰথাৰ বিকাশ হৈছিলে সেই কথাটো। আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি বিশ্লেষণ কৰি চাওঁ, তেতিয়া কৰ্ম আৰু বৰ্ণৰ ভিত্তিত ভাৰতত জাতি প্ৰথা আৰম্ভ হৈছিলে। ভাৰতবৰ্ষৰ যিটো জাতি প্ৰথাৰ স্তৰীকৰণ, সেই স্তৰীকৰণ সন্দৰ্ভত আলোচনা কৰোঁতে আমি দেখিম যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এয়াই আছিলে সমাজত জাতি প্ৰথাৰ 4টা স্তৰ। বেদ আৰু স্মৃতিকাৰসকলৰ যি পৰ্যালোচনা, সেই পৰ্যালোচনাত ভাৰতবৰ্ষত বৃহত্তৰ ভাৰতীয় যি জাতি প্ৰথাৰ চিত্ৰ, সেই চিত্ৰ আমি দেখিবলৈ পাওঁ যে ঋগ্বেদৰ পুৰুষসূত্ৰ, সেইটো 10ম মণ্ডলৰ পুৰুষসূত্ৰৰ পৰাই জাতি প্ৰথাৰ এটা ধাৰণা আমি পঢ়িবলৈ পাওঁ। এতিয়া কথাটো হ'ল কি, অসমত যিটো জাতি প্ৰথা, অসমত জাতি প্ৰথাটো এটা সম্পূৰ্ণ পৃথক ধাৰণা। যিহেতু প্ৰাচীন কালৰ পৰা অসম এখন প্ৰত্যন্ত প্ৰদেশ, এখন প্ৰত্যন্ত অঞ্চল, গতিকে অসমলৈ বৃহত্তৰ ভাৰতীয় প্ৰেক্ষাপটত লালিত পালিত হোৱা জাতি প্ৰথাৰ আৱেশ আহি পাওঁতে যথেষ্ট দেৰি লাগিছে আৰু সেই জাতি প্ৰথাৰ স্বৰূপো নিশ্চিতভাৱে ভিন্ন ভিন্ন। এতিয়া কথাটো হ'ল কি,
যে কিম্বদন্তী অনুযায়ী মিথিলাৰ ৰাজকুমাৰ নৰকে কামৰূপত কিৰাত ৰজা ঘটকাসুৰক বধ কৰি এই ভূখণ্ডত বহুতো বৈদিক ব্ৰাহ্মণ আৰু আন তিনি জাতিৰ লোকক সংস্থাপিত কৰিছিল। এইটো কিম্বদন্তী অনুসৰি। এতিয়া নৰকৰ দ্বাৰাই প্ৰাচীন কামৰূপত এটা আৰ্য অভিযান আৰম্ভ হৈছিলে বুলি বহু ইতিহাসবিদে ক'ব খোজে। এতিয়া এই ইতিহাসবিদৰ পৰ্যালোচনাসমূহ কিম্বদন্তীৰ ওপৰত ভিত্তি হৈছে যদিও সেই কিম্বদন্তীৰ ওপৰতো কেতবোৰ লিখিত সমল, কেতবোৰ ঐতিহাসিক সমল আমি পাওঁ। কেনেকৈ পাওঁ? যে পঞ্চদশ শতিকাৰ শেষাৰ্ধত ভূতি বৰ্মনে কামৰূপৰ সীমাৰ বাহিৰত পুণ্ডবৰ্ধন ভুক্তিত 205জন ব্ৰাহ্মণক ভূমি দান কৰাৰ কথা নিধানপুৰ অনুদান লিপিত উল্লেখ থকালৈ চাই কামৰূপৰ শাসকসকলে যে ব্ৰাহ্মণসকলক পৃষ্ঠপোষকতা কৰাৰ ধাৰাটো অব্যাহত ৰাখিছিল সেই কথাটো বুজিব পাৰি। এতিয়া ভাস্কৰ বৰ্মনৰ নিধানপুৰ আৰু ডুবি কপাৰ প্লেট বা ডুবি তাম্ৰ শাসন, তাৰ পাছত বৈদ্যদেৱৰ কমৌলী অনুদান লিপি, এই যে লিপিসমূহ, এই লিপিসমূহত কিছুমান শব্দৰ ব্যৱহাৰ হৈছে। সেই লিপিসমূহত ব্যৱহাৰ হোৱা এটা উল্লেখযোগ্য হ'ল ভূমিচ্ছিদ্ৰ ন্যায়। এই ভূমিচ্ছিদ্ৰ ন্যায়ৰ অৰ্থাৎ এইটোৱেই যে মাটি ভাঙি বা অৰণ্য ভাঙি কৃষিৰ উপযোগী কৰা মাটি। এতিয়া মানে অৰণ্য একোটা অঞ্চল আছিলে, সেই অঞ্চলবিলাক পৰিষ্কাৰ কৰি তাত খেতি উপযোগীকৈ ব্যৱহাৰ কৰাৰ যিটো প্ৰৱণতা এই অনুদান লিপিবিলাকৰ দ্বাৰা আৰম্ভ হৈছিলে, তাৰ দ্বাৰা আপেক্ষিকভাৱে বা ওপৰে চালে কৃষি সম্প্ৰসাৰণ যেন লাগিলেও তাৰ অন্তৰালত কিন্তু কেতবোৰ ৰাজনৈতিক সংৰচনাও জড়িত হৈ আছিল। কেনেকৈ জড়িত হৈ আছিল? যে ব্ৰাহ্মণক মাটি দান কৰিছিল, সেই মাটি দান কৰাৰ লগে লগে সেই পৰিয়ালবিলাকক কিছুমান কাম কৰাৰ মানুহো দিবলগীয়া হৈছিল, আৰু সেই সকলোবিলাক মানুহে যিসকল ব্ৰাহ্মণসকলক দান দিছিলে সেই লোকসকলে ক্ৰমাৎ লাহে লাহে একোটা অঞ্চলত একোখন গাঁৱৰ দৰে এটা কাঠামো গঠন কৰিছিল। এতিয়া কথাটো হ'ল কি, এই যে কাঠামো গঠন কৰিছিল, এটা অতি প্ৰত্যন্ত ঠাইত ধৰা হওক এখন গাঁও প্ৰতিষ্ঠা হৈছিলে। সেই গাঁওখন প্ৰতিষ্ঠা কৰাৰ লগে লগে সেই অঞ্চলটোত ৰজাঘৰ আৰু এই যে ব্ৰাহ্মণসকলক মাটি দান কৰিছিলে সেই ব্ৰাহ্মণসকলৰ যিটো পন্থা, যি পৰম্পৰা, সেই পৰম্পৰাটো প্ৰতিষ্ঠা হৈছিল। ইয়াত এডৱাৰ্ড গেইটৰ এটা কথা আলোচনা আমি কৰিব পাৰোঁ, যে এডৱাৰ্ড গেইটে কৈছে যে প্ৰাচীন কামৰূপত আৰ্য সম্ভূত ধাৰণা বহনকাৰী হিন্দুৰ সংখ্যা 3 তাকৰ আছিলে। ইয়াত এটা প্ৰথমবাৰ কাৰণে হিন্দু শব্দটো এডৱাৰ্ড গেইটে উল্লেখ কৰিছে। ইয়াত ব্ৰাহ্মণসকলৰ যেতিয়া সামাজিক কেতবোৰ দায়িত্ব আহি পৰিলে, কেতবোৰ খিতাপ আহি পৰিলে, সেই খিতাপবিলাক লাভ কৰাৰ পিছত ক্ষত্ৰিয়জনিত কিছুমান বিষয়বস্তু ব্ৰাহ্মণসকলে যিসকল ৰজাৰ ওপৰত সংৰোপিত কৰিলে। এতিয়া কি হ'ল, এইটো ইয়াত আমি যদি আলোচনা কৰোঁ যে প্ৰথম অৱস্থাত কামৰূপত ব্ৰাহ্মণ্যবাদৰ এনে কুচকাৱাজে স্থানীয় লোকসকলৰ ধৰ্মাভাৱত আঘাত সানিব পৰা নাছিল যদিও ক্ৰমাৎ সাংস্কৃতিক দিয়া লোৱাৰ মাধ্যমত স্থানীয় প্ৰকৃতিবাদী ধৰ্ম ব্যৱস্থালৈ পৰিৱৰ্তন আহিছিল। প্ৰকৃতিবাদী ধৰ্ম ব্যৱস্থা মানে প্ৰাচীন কামৰূপৰ যিসকল লোক আছিল সেইসকলে টোটেমবাদৰ বা প্ৰকৃতিবাদৰ উপাসক আছিল। ধৰা হওক প্ৰকৃতিবাদ মানে কি, কোনোবাই গছ উপাসনা কৰিছে, কোনোবাই এটা শিল উপাসনা কৰিছে, কোনোবাই সাপ উপাসনা কৰিছে। এই ধৰণৰ প্ৰকৃতিবাদ তেওঁলোকে বিশ্বাস কৰিছিল প্ৰাচীন কামৰূপৰ লোকসকলে। কিন্তু লাহে লাহে যেতিয়া আৰ্যকৃত এটা ধৰ্ম সংৰচনা প্ৰাচীন কামৰূপত অভ্যুত্থান ঘটিল, তেতিয়া কিন্তু সামাজিক যিটো কাঠামো আছিলে সেই কাঠামোলৈ পৰিৱৰ্তন আহিলে। ইয়াত আমি উদাহৰণ এটা দিব পাৰোঁ, যে উদাহৰণস্বৰূপে কালিকা পুৰাণৰ আমি উদাহৰণটো ল'ব পাৰোঁ, যে কালিকা পুৰাণত এগৰাকী জনজাতীয় মূলীয় দেৱী কামাখ্যাক অতি কৌশলেৰে আৰ্যকৃত কৰাৰ এটা প্ৰণালী হাতত লোৱা হৈছে। এই তেনেকুৱা ধৰণৰ কথাবোৰ আমি আলোচনা কৰিব লাগিব। আৰু প্ৰাচীন কামৰূপৰ যেতিয়া জাতি পথন কথাৰ আলোচনা কৰোঁ, তেতিয়া কিন্তু আমি
যিখিনি অনুদান লিপিৰ যে সহায় লৈছোঁ, সেই অনুদান লিপিসমূহত দেখিম যে ব্ৰাহ্মণসকলৰ মাজৰ গোত্ৰৰ কথা আলোচনা কৰিছে, বেদশাখাৰ কথা আলোচনা কৰিছে, আৰু সেই গোত্ৰসমূহৰ যিসকল আদি পুৰুষ, সেই আদি পুৰুষৰ কথাও আলোচনা কৰা হৈছে। আমি যদি তৎকালীন কামৰূপৰ সমাজখনৰ কথা আলোচনা কৰোঁ, তেতিয়া নিধানপুৰ অনুদান লিপিত থকা ব্ৰাহ্মণসকলৰ গোত্ৰসমূহ এনেকৈ পাওঁ: স্বামী, দত্ত, ঘোষ, কৰ, কুন্দ্ৰ, মিত্ৰ, দেৱ, ভট্ট, সেন, নন্দী ইত্যাদি। এইসকল হ'ল প্ৰাচীন নিধানপুৰ কপাৰ প্লেটত পোৱা কেতবোৰ ব্ৰাহ্মণৰ গোত্ৰৰ নাম। এই গোত্ৰৰ পৰা আমি কি বুজিলোঁ যে এই গোত্ৰৰ পৰা আমি এটা কথাই বুজিছোঁ যে সেই সময়ত ক্ৰমান্বয়ে অসমত জাতি ব্যৱস্থাটো, অসমত নহয় প্ৰাচীন কামৰূপত জাতি ব্যৱস্থাটোৰ আগমন ঘটিছে, আৰু সেই যিসকল ব্ৰাহ্মণ, সেই ব্ৰাহ্মণসকলৰ তত্ত্বাৱধানতে এই জাতি ব্যৱস্থাটোৱে লাহে লাহে স্তৰীকৃত সমাজখনক পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰাচীন কামৰূপৰ জাতি প্ৰথা আৰু সেই সময়ৰ বৃহত্তৰ ভাৰতীয় যি জাতি প্ৰথা, সেয়া একে নহয়। অ'কে, ইয়াত প্ৰাচীন কামৰূপৰ জাতি প্ৰথা সম্পৰ্কে আলোচনা কৰোঁতে আমি কিন্তু সামাজিক শ্ৰেণী আৰু বৃত্তিয়াল যিসকল লোক, ছ'চিয়েল ক্লাছেছ এণ্ড অকুপেশ্যনেল গ্ৰুপছ, সেইসকলক কিন্তু পাহৰি গ'লে নহ'ব, কাৰণ এই জাতি প্ৰথাৰ অন্তৰ্গত কেতবোৰ ধাৰণাত সামাজিক শ্ৰেণী আৰু বৃত্তিয়াল লোকসকল অন্তৰ্ভুক্ত হৈ আছে।